কঠিয়াতলী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুণী গোসাঁই থানত ৰাস উৎসৱ উদযাপনৰ সফল সামৰণি বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো নগাঁও কঠিয়াতলী ঐতিহ্যমণ্ডিত বামুণী গোসাঁই থানত যোৱা ইংৰাজী 14, 15 আৰু 16 নৱেম্বৰত অনুষ্ঠিত হোৱা তিনিদিনীয়াকৈ এই কাৰ্যসূচীৰ সফল সামৰণি পৰে। উল্লেখ্য যে 134তম বৰ্ষ উদযাপন কৰা এই উৎসৱৰ প্ৰথম দিনা অধিবাস, দ্বিতীয় দিনা উষা কীৰ্তন, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠকে আদি কৰি দিনৰ ভাগত 12 গাঁও ৰাইজৰ দ্বাৰা হৰমোহন, অংকীয়া নাট প্ৰদৰ্শন আৰু নিশা ভাগলৈ নিশা 12 গাঁও যুৱতীসকলৰ দ্বাৰা ৰাসকীয়া প্ৰদৰ্শন কৰা হয়। এই উৎসৱৰ লগত সংগতি ৰাখি তৃতীয় দিনা উষা কীৰ্তন, নাট আদৰণি, দিনৰ ভাগত 12 গাঁও ৰাইজৰ দ্বাৰা দিহানাম আৰু নিশাৰ ভাগলৈ ৰাম হনুমান যুদ্ধ নামেৰে এখনি নাট প্ৰদৰ্শন কৰা হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত সমূহ কাৰ্যসূচী ৰাইজৰ উপস্থিতি তথা সহযোগিতা কৰাৰ চলি আহিছে। অনুষ্ঠানৰ অন্তত ৰবিবাৰে দিনত বামুণী গোসাঁই থানৰ 134তম ৰাস মহোৎসৱৰ যি তিনিদিনীয়া কাৰ্যসূচী আছিলে, সমিতি তিনিদিনীয়া কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচী, যিটো কাৰ্যসূচীত আমাৰ বহু লোক উপস্থিত 3 দিনৰ অন্তত সমূহ গঞা ৰাইজ একত্ৰিত হৈ এটি প্ৰীতিভোজৰ আয়োজন কৰা হয়। সেইটো আমাৰ পূৰ্ব পৰম্পৰাগতভাৱে চলি আহিছে আৰু এইটো আমি বৰ্তমান সময়ত অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনাখন আছিলে শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ। দিনৰ ভাগত আমাৰ নাম প্ৰসংগ হ'ল, তাৰপিছতে অংকীয়া ভাওনা, হৰমোহন হৈ যোৱাৰ পিছত সন্ধিয়া আৰতি হ'ল। আৰতিৰ পিছত শ্ৰী শ্ৰীকৃষ্ণ যি ৰাসলীলা, সেই ৰাসলীলা উদযাপন কৰা হ'ল। তাত আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামীদেৱে আহি আমাৰ ৰাসখনৰ শুভ উদ্বোধন কৰে। তাৰ ৰাসৰ সমাপনৰ দ্বিতীয় দিনাখন আমাৰ দিনত সেই আগদিনাখনৰ দৰে নাম প্ৰসংগ, দিনত সেইদিনাখন ভাওনা নাছিল বাৰু। ৰাতিলৈ আমাৰ অংকীয়া ভাওনা, ৰাম হনুমানৰ যুদ্ধ। তাত আমাৰ শ্ৰদ্ধাৰ মদন বৰদলৈ ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতে বিশেষভাৱে থাকিব নোৱাৰিলে যদিও আমাৰ স্থানীয় শিক্ষক তথা সাংবাদিক তথা কবি, সমাজকৰ্মী শ্ৰদ্ধাৰ শ্ৰী ঘন বৰাদেৱক আমাৰ যি উদ্বোধন কাৰ্যসূচী, এই উদ্বোধন কাৰ্যসূচীভাগ তেখেতৰ জৰিয়তে আমি সমাপন কৰি ভাওনাৰ শেষত আজি আহি তৃতীয় দিনত আমাৰ যি প্ৰীতিভোজ পৰম্পৰাগতভাৱে চলি থাকে, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে সমূহ ৰাইজ আহিছে, তেওঁলোকে আহাৰ গ্ৰহণ কৰিছে। ভাৱৰীয়াৰ পৰা আদি কৰি গায়ন বায়ন, আমাৰ সমাজৰ গণ্যমান্য ব্যক্তিসকল সকলো আহিছে, আহি প্ৰীতিভোজ গ্ৰহণ কৰি আছে। ইতিমধ্যে তালৈকে আমি আপোনালোককো নিমন্ত্ৰণ জনাইছিলোঁ। আপোনালোককো আমি উদযাপন সমিতি তথা থান পৰিচালনা সমিতিৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোক শ্ৰী ভাৰত বৰাদেৱো আহিছিলে, তেখেতে ইতিমধ্যে আহাৰ গ্ৰহণ কৰি গৈছেগৈ। গতিকে এইটো চলি থাকিব ৰাইজ আহি থকালৈকে। আমাৰ যথেষ্ট ব্যৱস্থা কৰা হৈছে যে আহিব ৰাইজসকল, গ্ৰহণ কৰিব। সন্ধিয়া ভাগলৈহে আমি আজি ঘৰলৈ বিদায় ল'ম আৰু 3 দিনৰ মূৰত। নমস্কাৰ, ধন্যবাদ। জয় গুৰু শংকৰ। জয় গুৰু।